বজাৰ হৈয়ে গ'ল মৰম লগা দুটা গ্লাছ সো আমি ফাইনালি আহি পালো কিন্তু খুবেই বহুত বেছি ভাগৰ লাগিছে গতিকে Hey guys, welcome back to my channel. মই শিল্পী আৰু আমি থাকো পলেণ্ডত গতিকে আজি মই মোৰ ফাৰ্ষ্ট ইউটিউব ব্লগ বনাবলৈ ওলাইছোঁ গতিকে অকণমান নাৰ্ভাছ আৰু অকণমান এক্সাইটেড হৈ আছোঁ গতিকে আজি হৈছে স্যাটাৰডে আৰু ইয়াতে বহুত গৰম পৰিছে গতিকে আজি স্যাটাৰডে আমি টাইমটো স্পেণ্ড কৰিম অকণমান শ্বপিং ইন দ্য চেন্স অকণমান ঘৰুৱা বজাৰ কৰিব লগা আছে লাগতিয়াল বস্তু গতিকে আমি IKEA গৈ আছোঁ গতিকে বলক আপোনালোককো লৈ যাম সো এয়া আমি আহি পালোঁ IKEA আৰু এয়া আমি খোজকাঢ়ি গৈ আছোঁ আজি বহুত ৰ'দ দিছে 31 ডিগ্ৰীজ মান হ'ব গতিকে পলেণ্ডত এতিয়া বহুত ভালকৈ সামাৰ পৰিছে লাষ্ট ইয়াৰ এই সময়ত ইমান বেছি সামাৰ ইমান গৰম পৰা নাছিল বাট এই বছৰ কম্পেৰিজন টু লাষ্ট ইয়াৰ বহুত বেছি গৰম পৰিছে সো আমি ফাইনেলি IKEAৰ ভিতৰত আহি পালোঁ ইমান ধুনীয়া বস্তুবিলাক কনফিউজ হৈ গৈছোঁ কোনটো লওঁ কোনটো নলওঁ অকণমান প্ৰাইচ আছে বস্তুবিলাকৰ বাট কোৱালিটি খুব ভাল আৰু খুব ধুনীয়া মানে বস্তুবোৰ কালেকশ্যনছবিলাক বহুত ধুনীয়া আৰু এয়া আমাৰ শ্বপিং হৈ গ'ল অকণমান সৰু সৰু লাগতিয়াল বস্তু কিনিছোঁ আৰু শ্বপিং কৰি খোজকাঢ়ি বহুত বেছি ভাগৰ লাগিছিলে আৰু ভোক লাগিছিলে সো আমি পুটুককৈ কিবা এটা খাই ল'লোঁ গোটেই দিনটো খোজকাঢ়িছোঁ ইমান বেছি ভাগৰ লাগিছে এতিয়া বাজে আবেলি 4টা আৰু আমাৰ বজাৰ হৈয়ে গ'ল এতিয়া আমি বাছৰ কাৰণে ৱেইট কৰি আছোঁ দুটা বাছ চেঞ্জ কৰিব লাগিব গতিকে ইয়াৰ পৰা এটা বাছ ল'ম আৰু এটা ষ্টপেজ আছে তাতে নামি পিনে আকৌ এটা বাছ ল'ব লাগিব গতিকে এতিয়া বাজে আবেলি 4টা আৰু তাতে পাওঁতে 5:30 6টা বাজি যাব গতিকে বাছ আহিবলৈ আমাৰ 20 মিনিটছ আছিলে সো ওচৰৰে এখন মলত গৈ আমি অকণমান বেকাৰী আইটেমছ পেক কৰি ল'লোঁ আৰু ৱাটাৰ বটল সো আমি ফাইনেলি আহি পালোঁ আৰু এতিয়া আহি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ এতিয়া বাজে 6:30 গতিকে বহুত খোজকাঢ়িছোঁ দিনটো খুবেই বহুত বেছি ভাগৰ লাগিছে গতিকে এতিয়া আপোনালোকক দেখুৱাম কি লৈ আহিছোঁ মই বিশেষ একো বেছি বস্তু আনা নাই যিহেতু আমি ইয়াতে ফ্লেটত থাকোঁ সো ফ্লেটটো অলৰেডি ফুলি ফাৰ্নিশ্ড হয় গতিকে তেনেকুৱা ফাৰ্নিচাৰৰ একো প্ৰয়োজন নাই সো মই অকণমান কিচেন এচেঞ্চিয়েলছ লৈ আহিছোঁ যিটো মোৰ দৰকাৰ সো ঠিক আছে আপোনালোককো দেখুৱাম এয়া মই লৈছোঁ কুশ্যন
2 cushions. So both cushions, per cushions more পৰিছে ইয়াতে 15 zloty. এইটো এটা মই লৈছো বহুত এসেনশিয়াল মিল্ক এন্ড কফি ফ্ৰড যেহেতু মই ৰিসেন্টলি কফি বহুত ভাল লগা হৈছে আই ওয়াজ নট এ কফি পারসন বিফোর বাট রিসেন্টলি মোক কফি বহুত এক্সপেৰিমেন্ট কৰি থাকো কিচেনত কিবা কিবি সো মোৰ এতিয়া কফি স্লাইটলি মোৰ লাহে লাহে ভাল লাগি আছে সো কফি ভালকে কফি বনাবৰ কাৰণে ধুনিয়া ফ্ৰথি স্ট্ৰেইনাৰ ইয়া এনেকুৱা টাইপৰ বস্তু বহুত জৰুৰী হয় সো ইয়া আমি IKEA পৰা এটা লৈ ললো এন্ড এইটো বেছি নহয় 7 zloty পৰিছে সো এয়া লৈছো সৰু এটা ক্যান্ডেল ফ্ৰেগ্ৰেন্স এটো ল্যাভেন্ডাৰ ফ্লেভাৰ হয় বহুত ভাল লাগে এনেকুৱা সৰু সৰু ক্যান্ডেল বহুত ফ্ৰেগ্ৰেন্স আবেলি টাইপত এনেকে লাইটনিং কৰিবৰ কাৰণে সো এয়া এটা লৈ ললো ল্যাভেন্ডাৰ ফ্লেভাৰ সো এটো হৈছে 6 zloty আৰু এয়া হৈছে মোৰ হাজবেণ্ডৰ একদম ফেভাৰিট লাকি বেম্বো প্ল্যান্ট হি বহুত দিনৰ পৰা লম বুলি ভাবি আছিল সো আমি IKEA এটো পাই গলো সো এটা প্ল্যান্ট আমি লৈ ললো এটোৰ প্ৰাইস হৈছে 15 zloty আৰু এইটো হৈছে একদম কিউট এটা গ্লাস ভেসেল এইটো হে যে আমি বেম্বো প্লান্ট লৈছিল এইটো ধুনিয়াকৈ ইয়াতে তলত পানী দি কিনে ৰাখিবৰ কাৰণে বহুত কিউট হয় আৰু ইয়াৰ প্ৰাইসটো হৈছে 10 zloty আৰু এইটো কেইটামান বলস লৈ লৈছো ইটস প্লাষ্টিক বাট মাইক্ৰোৱেভ ৰেজিস্টেন্স সো ধুনিয়াকৈ কিবা খাবলে সো এনেকুৱা বল নাছিলে অলৰেডি আগৰ পৰা সো আমি এইটো লৈ লৈছো সো ইয়াতে 9 পিস আছে 9 পিস আমাৰ পৰিছে 25 zloty আৰু মই লৈ লৈছো এইটো দুটা স্মল টাপ দু পিস আছে ইয়াতে এটো মই এই কাৰণে লৈছো কাৰণ মোৰ প্লান্টেশনৰ বহুত শখ আছে গাৰ্ডেনিংৰ সো ইয়াতে যেহেতু আমি সব বস্তু কিনি খাব লগিয়া হয় আৰু সো মোৰ এটা প্যাশনও আছে গাৰ্ডেনিংৰ কাৰণে যোৱা বছৰ তেনেকে কৰা নহল গটিকে এই বছৰ মই লৈ ললো দুটা পিস ইয়াতে ধুনিয়াকৈ অকনমান মাটি দি কিনে লাইক লাগতিয়াল বস্তু ধনিয়া নাইবা পুদিনা নাইবা জলকীয়া এনেকে ৰুব পাৰিম বেলকনিত আৰু ইয়াৰ প্ৰাইস হৈছে বহুত 6 zloty এটো বহুত সস্তাতে পাইছো আৰু লাষ্ট এয়া হৈছে মৰম লগা দুটা গ্লাস খুব এস্থেটিক লুকস দিয়ে এই গ্লাসটো বেসিক্যালি মই লৈছো জুস নাইবা কোল্ড কফি তেনেকে খাবৰ কাৰণে সো এয়াৰ প্ৰাইস এই দুটা গ্লাসৰ প্ৰাইস হৈছে আই থিংক ইটস 15 zloty yes বাস ইখিনি বস্তু মই লৈ লৈছো IKEA পৰা যদি আপোনালোকক ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব okay then see you in the next vlog till then take care bye